নমস্কাৰ, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে, ময়ো ভালে আছোঁ বাৰু। তেনেহ'লে আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। সোণাপুৰলৈ আমি তিনিওজন গৈ আছোঁ, মই, হাজবেণ্ড আৰু ভাইটি। তো কামটো যদি সোনকালে শেষ হয় তেনেহ'লে আমি এঠাইলৈ ফুৰিবলৈ যাম বুলি ভাবি আছোঁ। এতিয়া কামটো কি হয়, সোনকালে হয় নে নহয় তাৰপিছতে দেখা যাব আৰু। কামটো সোনকালে শেষ হোৱাৰ কাৰণে আমি তিনিওটাই এতিয়া ফুৰিবলৈ আহিলোঁ দীঘাৰুৰ ফালে। দীঘাৰু এয়াৰফ'ৰ্চেদি হৈ যোৱা ৰাস্তাটো আপোনালোকৰ বাৰু কাৰ কাৰ ভাল লাগে ক'বচোন। মোৰতো খুবেই ভাল লাগে, কাৰণ এই যে আপোনালোকে দেখিছে চাহগছেৰে ভৰি থকা পাহাৰকেইখন, ইয়াত দেখিবলৈ খুবেই ভাল, কিন্তু এটা ভয় লগাও, কাৰণ ইয়াতে দিনতো হাতী ওলায়। গৈ থাকোঁতে ভাবিলোঁ এইখিনিতে ৰৈ ফটো কেইটামান উঠি লওঁ, কিন্তু পিছত ভাবিলোঁ কি এই ৰাস্তাটোৱেদি ৰিটাৰ্ণ হ'মেই যেতিয়া, আহোঁতে উঠিম আৰু একেবাৰে।
আমাৰ তিনিটাৰ যিহেতু খুবেই ভোক লাগি আছিলে আৰু আমি লাঞ্চো কৰি অহা নাছিলোঁ, তো আমি ভাবিলোঁ এই ধাবাখনতে সোমাই যাওঁ। ধাবাখন আছিলে KM9 নেষ্ট। তো বহুতৰে মুখত এই ধাবাখনৰ কথা শুনি আছিলোঁ, তো আজি ভাবিলোঁ এই চান্সতে সোমাই যাওঁ। ধাবাখনৰ আগফালে এই পুখুৰীটো দেখিছেনে? বাঁহেৰে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে। এয়া আমাৰ খানা আহি গ'ল। আমি ফাৰ্ষ্ট অৰ্ডাৰ কৰিছিলোঁ পৰ্ক ড্ৰাই ফ্ৰাই আৰু মাছৰুম পেপাৰ চল্ট। মাছৰুম পেপাৰ চল্ট মোৰ খুবেই প্ৰিয়। মই য'তেই যাওঁ, মানে ৰেষ্টুৰেণ্ট হওক, এনেকুৱা ধাবা হওক, মই এইটো বস্তু খামেই খাম। আপোনালোকে বাৰু খাই ভাল পায় নেকি ক'বচোন? ৰিটাৰ্ণ আহোঁতে ভাবিছিলোঁ এইখিনি ঠাইতে মানে চাহ বাগিচাৰ মাজত ধুনীয়াকৈ ফটো কেইটামান ল'ম, কিন্তু কি হ'ব, বৰষুণৰ কাৰণে সেইটো আৰু সম্ভৱ নহ'ল। আজিৰ ভ্লগটো আছিল ইমানেই, আৰু আপোনালোকে যদি মোৰ ভ্লগটো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ লাইক, ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।